নমস্কাৰ জ্ঞানৰমালা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা দুটা ভিডিঅ'ত আমি ব্লাডৰ কিছু কথা আলোচনা কৰিছিলোঁ। আজি এই ভিডিঅ'টোতো আমি ব্লাডৰ কিছু কথা আমি আলোচনা কৰিম। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম ব্লাড ক্লটিং। যোৱাটো ভিডিঅ'ত আমি লাষ্টত কৈছিলোঁৱেই ব্লাড ক্লটিং কি, কোনে সহায় কৰে। আজি এই ভিডিঅ'টোত এই ব্লাড ক্লটিঙৰ বিষয়ে অকণমান বহলাই আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনে হৈছে কমেণ্ট বক্সত মতামতটো আগবঢ়াব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক ব্লাড ক্লটিং কি। এই ব্লাড ক্লটিং হৈছে আমাৰ যিকোনো ঠাইৰ পৰা কেতিয়াবা যদি তেজ ওলায়, যিকোনো আঘাত বা বিজুতিৰ ফলত যদি আমাৰ যিকোনো ঠাইৰ পৰা যদি তেজ ওলায়, কিছু সময়ৰ পাছত চাব আমাৰ তেজটো ওলোৱা বন্ধ হৈ গৈছে আৰু এদিন বা দুদিনৰ পিছত সেই ঠাইত কি হ'ব, এটা তেজৰে তৰপ বা আৱৰণ দেখা পোৱা যাব। এই তেজৰ যিটো আৱৰণ বা তৰপ, সেই তৰপটোৱে হৈছে কি ব্লাড ক্লটিং, অৰ্থাৎ তেজ জমা হৈ যোৱা বা গোট খাই যাই কিনে আমাৰ কি হৈ যায়, ভিতৰৰ পৰা যাতে তেজটো আৰু ওলাই আহিব নোৱাৰে তাক কি কৰে, সহায় কৰে। আৰু এই প্ৰচেছটোকে হৈছে কি ব্লাড ক্লটিং। আৰু এই প্ৰচেছটোক কি বুলি কয়, কাস্কাৰ্ডিং প্ৰচেছ বুলিও কোৱা হয়। এতিয়া জানো আহক এই প্ৰচেছটোনো কেনেকৈ আৰম্ভ হয়। আমি এই প্ৰচেছটো জানিবৰ কাৰণে কিছু ষ্টেজত আমি ভাগ কৰিম, যাতে আমাৰ কি বুজাত সহায় হয়। এতিয়া চাওক প্ৰথম ষ্টেজটো চাওক, প্ৰথম যিটো পৰ্যায় বা ষ্টেজ সেইটো পৰ্যায় আমি আলোচনা কৰোঁ। এতিয়া চাওক যেতিয়া আমাৰ দেহৰ পৰা যিকোনো ঠাইৰ পৰা ব্লাড ওলায়, কি হ'ব, সেই ব্লাডটো বাহিৰলৈকে ওলোৱাৰ লগে লগে সেই তেজখিনি কি হৈ যাব, বায়ুৰ সংস্পৰ্শত আহি যাব। আৰু এই বায়ুৰ সংস্পৰ্শত অহাৰ লগে লগে তেজত যি থ্ৰম্ব'চাইট আমি যে পাইছিলোঁ প্লেটিলেটছত, যিটো থ্ৰম্ব'চাইট, সেই থ্ৰম্ব'চাইট কি হৈ যাব, বায়ুৰ সংস্পৰ্শত অহাৰ লগে লগে কি হৈ যাব, থ্ৰম্ব'প্লাষ্টিনলৈকে ৰূপান্তৰিত হৈ যাব, বা ই থ্ৰম্ব'চাইটৰ পৰা কিহলৈকে ৰূপান্তৰ হ'ব, থ্ৰম্ব'প্লাষ্টিনলৈকে ৰূপান্তৰিত হৈ যাব। আমাৰ এইটো হৈছে কি ফাৰ্ষ্ট ষ্টেজ। থ্ৰম্ব'চাইটছ ক'লৈকে পৰিৱৰ্তন হৈ গ'ল, থ্ৰম্ব'প্লাষ্টিনলৈকে। কাৰ সহায়ত, যেতিয়া আমাৰ ব্লাডটো বাহিৰলৈকে ওলাই আহিলে লগালগ কিহৰ সংস্পৰ্শত আহি গ'ল, বায়ুৰ সংস্পৰ্শত। বায়ুৰ সংস্পৰ্শত অহাৰ লগে লগে থ্ৰম্ব'চাইট কিহলৈকে হৈ গ'ল, থ্ৰম্ব'প্লাষ্টিন। এইটো হৈছে প্ৰথম ষ্টেজ। এতিয়া চাওক ছেকেণ্ড ষ্টেজটো চাওক। এই থ্ৰম্ব'প্লাষ্টিনে এতিয়া কি কৰিব, আমাৰ দেহত কিছুমান ধাতু পোৱা যায়, তাৰে ভিতৰত এটা হৈছে কেলছিয়াম, Ca। এই কেলছিয়ামৰ লগত কি হৈ যাব, এই যিটো থ্ৰম্ব'প্লাষ্টিন হৈ গ'ল, এই থ্ৰম্ব'প্লাষ্টিনে আমাৰ শৰীৰৰ ভিতৰত থকা কেলছিয়ামৰ লগত মিলি কিনে আমাক কি কৰিব, আমাৰ দেহত কৈছিলোঁ যে তেজত কি পায়, দুটা প্ৰটিন পোৱা যায়, তাৰে এটা হৈছে প্ৰথমবিন। এই প্ৰথমবিনক কি কৰি দিব, ইহঁতে এক্টিভ কৰি দিব। বুজিলে? থ্ৰম্ব'প্লাষ্টিনে কি কৰিব, আমাৰ শৰীৰত থকা এক বিশেষ প্ৰকাৰৰ ধাতু যাৰ নাম হৈছে কেলছিয়াম, কেলছিয়ামৰ লগত মিলি কিনে এই প্ৰথমবিন যিটো হৈছে প্ৰটিন তেজত থকা, এই প্ৰথমবিনক কি কৰি দিব, এক্টিভ কৰি দিব। আৰু লগালগ এই প্ৰথমবিন কিহলৈকে ৰূপান্তৰিত হৈ যাব, থ্ৰম্বিনলৈকে ৰূপান্তৰিত হৈ যাব। মনত ৰাখক, থ্ৰম্ব'প্লাষ্টিনে কি কৰিব, লগালগ কেলছিয়ামৰ লগত মিলি কিনে প্ৰথমবিনক এক্টিভ কৰি দিব। আৰু এই প্ৰথমবিন লগালগ কিহলৈকে ৰূপান্তৰিত হৈ যাব বা পৰিৱৰ্তন হৈ যাব, থ্ৰম্বিনলৈকে ৰূপান্তৰিত হৈ যাব। এইটো হৈছে 2 নম্বৰ ষ্টেজ। এতিয়া জানো আহক 3 নম্বৰ ষ্টেজ। আৰু এই 3 নম্বৰ ষ্টেজটোৱে হৈছে ব্লাড ক্লটিং প্ৰচেছৰ শেষৰটো প্ৰচেছ। এতিয়া চাওক 3 নম্বৰ ষ্টেজত কি হ'ব, এই থ্ৰম্বিনে কি কৰি দিব, আমাৰ শৰীৰত থকা আৰু এক প্ৰকাৰৰ প্ৰটিন, অৰ্থাৎ তেজত থকা আৰু এক প্ৰটিন কি হৈছে ফিব্ৰিনোজেন। এই ফিব্ৰিনোজেনক কি কৰি দিব, থ্ৰম্বিনে এক্টিভ কৰি দিব। আৰু এক্টিভ যেতিয়া হৈ যাব এই ফিব্ৰিনোজেন, এই ফিব্ৰিনোজেনলৈকে কিহলৈকে ৰূপান্তৰিত হৈ যাব, ফিব্ৰিনলৈকে ৰূপান্তৰিত হৈ যাব। মনত ৰাখিব, থ্ৰম্বিনে কাক এক্টিভ কৰি দিব, ফিব্ৰিনোজেনক। আৰু এই ফিব্ৰিনোজেন যেতিয়া এক্টিভ হৈ যাব, ই কিহলৈকে পৰিৱৰ্তন হৈ যাব, ফিব্ৰিনলৈকে ৰূপান্তৰিত হৈ যাব। আৰু এই ফিব্ৰিন কি জানানে, দেখাত এক জালিৰ দৰে। আমি গম পাওঁ যে জালত কি হৈ যাব, এই জালিত কি হৈ যায়, আমাৰ যিকোনো বস্তুবিলাক তাতে কি হৈ যায়, ৰৈ যায় বা জমা হৈ যায় তাতে। গতিকে যেতিয়াই এই ফিব্ৰিনোজেন কিহলৈকে এক্টিভ হৈ যোৱাৰ লগে কি হৈ যাব, ফিব্ৰিনলৈকে ৰূপান্তৰিত হৈ যাব। ৰূপান্তৰিত হৈ যোৱাৰ লগে লগে কি হৈ যাব, ই এক কি জালিৰ দৰে। গতিকে যেতিয়া এই
আমাৰ যিকোনো ঠাইত কাটিলে কাটাৰ লগে লগে কি হৈ যাব এই গোটেইখিনি ঠাইত কি হৈ যাব জালিৰ দৰে হৈ যাব আৰু জালিৰ দৰে হৈ যোৱাৰ লগে লগে কি হৈ যাব ভিতৰৰ পৰা যিকোনো ধৰণৰ তেজত থকা চেল RBC হওক WBC হওক প্লেটিলেটছ হওক এইবিলাক কি হৈ যাব আৰু ওলাই আহিব নোৱাৰে আৰু ওলাই আহিব নোৱাৰাৰ লগে লগে কি হৈ যাব সেই ঠাইত কি হৈ যাব ব্লাডৰ এক আৱৰণ দেখা পোৱা যাব আৰু সেইখিনিয়ে হৈছে কি ব্লাড ক্লটিঙৰ এই যিটো কি কৈছোঁ আৱৰণ যিটো সেই আৱৰণটো কাৰ কাৰণে হৈ গ'ল এই ফিব্ৰিনৰ কাৰণে কাৰণ কি ফিব্ৰিন কি হৈছে দেখাত জালিৰ দৰে আৰু জালিৰ দৰে হোৱাৰ লগে লগে সেই ঠাইৰ পৰা কি সেই ঠাইত গোটাইখিনি বস্তু তাতে কি ৰৈ যোৱাৰ লগে লগে কি হৈ যাব শুকাই যোৱাৰ ফলত কি হৈ যাব সেইখিনি ঠাইত আৰু ভিতৰৰ পৰা কোনো ধৰণৰ ব্লাডৰ চেল বাহিৰলৈকে ওলাই আহিব নোৱাৰিব এইটো হৈছে ব্লাড ক্লটিঙৰ মেইন প্ৰচেছ এতিয়া যে এই গোটাইখিনি যে এই তিনিটা যে প্ৰচেছ আছিলে এই প্ৰচেছটো গোটাইখিনি কৰাত কোনে সহায় কৰি দিয়ে এই ভিটামিন কে সহায় কৰি দিয়ে সেইকাৰণে আমাক কি কয় কিছুমানে কি কয় আমাৰ দেহত তেজ ওলালে ব্লাডটো ওলাই কিয় নাহে কাৰণ কিহৰ কাৰণে বুলি কয় ভিটামিন কেৰ কাৰণে এতিয়া ভিটামিন কেৰ কাম কি গম পালে এই গোটেইখিনি যিটো প্ৰচেছ আছিলে সেই প্ৰচেছটো কোনে সহায় কৰে ভিটামিন কে সহায় কৰে এতিয়া চাওক আপোনালোকৰ এটা কথা মনত আহিছেনে আমাৰ তেজ বাহিৰলৈকে ওলাই অহাৰ লগে লগে ই হৈ যায় গোট মাৰি দিয়ে কিন্তু আমাৰ জীৱ দেহতটো এনি টাইম ব্লাডটো অহা যোৱা কৰি আছে গতিকে আমাৰ জীৱ দেহত কিহৰ কাৰণে বাৰু এই তেজটো গোট নামাৰে আমাৰ দেহৰ ভিতৰত মেইনলি আমাৰ দেহৰ ভিতৰত কিয় তেজ গোট নামাৰে আপোনালোকে কেতিয়াবা ভাবিছেনে হয় কাৰণ আমাৰ দেহত এক বিশেষ ধৰণৰ ৰাসায়নিক পদাৰ্থ পোৱা যায় যাৰ নাম হৈছে কি হেপাৰিন মনত ৰাখিব হেপাৰিন আৰু এই হেপাৰিনৰ কাৰণে কি হৈ যাব আমাৰ জীৱ দেহত এই কি ব্লাড ক্লটিং কেতিয়াও নহয় এই হেপাৰিনৰ কাৰণে আৰু যেতিয়া হেপাৰিনে কি হৈ যাব কাম নোহোৱা হৈ যাব জীৱ দেহত তেতিয়া আমাৰ দেহত কি হৈ যাব ব্লাড ক্লটিং হৈ যাব আৰু ব্লাড ক্লটিং হোৱাৰ লগে লগে সেই মানুহটো কেতিয়াও জীয়াই থাকিব নোৱাৰে গতিকে গোটাইখিনি বস্তুত কোনে কি কৰে এই ব্লাড ক্লটিঙৰ যিটো আছে প্ৰচেছ যিটো বাহিৰত তেজ ওলাই অহাৰ লগে লগে যিটো প্ৰচেছ হৈ যায় সেই প্ৰচেছটো কি হৈ যাব ভিতৰত কেতিয়াও নহয় থ্ৰম্ব'চাইট কেতিয়াও থ্ৰম্ব'প্লাষ্টিনলৈকে নহয় এইখিনি বস্তু কোনে নহয় বা থ্ৰম্বিনে কেলছিয়ামৰ লগত মিলি কিনে ভিতৰতে কি থ্ৰম্বিনলৈকে ৰূপান্তৰ কৰিব আমাৰ জীৱ দেহত এইবিলাক বস্তু নোৱাৰে যেতিয়া তেজ বাহিৰ ওলায় তেতিয়াহে এই তিনিটা ষ্টেজ হৈ যায় ভিতৰত এইকেইটা ষ্টেজ কেতিয়াও হ'ব নোৱাৰে কাৰণ কিয় এই হেপাৰিনে এইখিনি কাম হ'ব নিদিয়ে হেপাৰিনৰ আমাৰ জীৱ দেহত বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে গতিকে যদি হেপাৰিন নাই হেপাৰিন যদি মৰি যায় তেতিয়াহ'লে আমাৰ জীৱ দেহত এই কি হ'ব ব্লাড ক্লটিং হৈ যাব মই পাহৰিলোঁ ইংলেণ্ডৰ মহাৰাণী নে কি আছিলে তেওঁৰ নাম পাহৰিলোঁ তেওঁৰ এই হেপাৰিনটো কি হৈছে মৰি গৈছিলে বা নোহোৱা হৈ গৈছিলে সেইকাৰণে তেওঁৰ কি হৈছে তেজ ওলাই আছিলে মই পাহৰিলোঁ কোন মহাৰাণী আছিলে ইংলেণ্ডৰে আছিলে নেকি হয়তো চাগে ইংলেণ্ডৰে মহাৰাণী আছিলে চাগে গতিকে এই প্ৰচেছটো আপোনালোকে গম পালে এতিয়া হেপাৰিন কি সেইটোও গম পালে এতিয়া চাওক কেতিয়াবা আমাক বেজি দিলে মন কৰিব ডক্টৰবিলাকে বেজি দিলে কি হ'ব চিৰিঞ্জটোৰ পৰা যিখিনি বায়ু থাকে ভিতৰত চিৰিঞ্জটোৰ ভিতৰত যিখিনি এয়াৰ থাকে সেইখিনি বস্তু চাবচোন এনেকৈ কি হৈ যায় ওলাই দিয়ে মানে যিটো মেডিচিনৰ যিটো লাগে পানীৰ দৰে যিটো দেখা পায় সেইখিনি বস্তু অকণ উলিয়াই দিয়ে যাতে তাৰ ভিতৰত কি হৈ যাব এয়াৰ নাথাকে বা বায়ু নাথাকে কাৰণ গম পাই যায় ডক্টৰবিলাকে গম পাই যায় সেই বস্তুটো গতিকে সেইকাৰণে এনেকৈ চিৰিঞ্জটোত এনেকৈ দি কিনে অকণমান কি হৈ যায় ওলাই দিয়ে পানী মানে কি যিটো আমাৰ বেজি দিয়ে বেজিত যিটো ৰিয়েজেণ্ট থাকে সেই ৰিয়েজেণ্ট অকণমান উলিয়াই দিয়ে মানে ৰিয়েজেণ্টটো উলিয়াই নিদিয়ে তাতে যদি বায়ু থাকে সেই বায়ুখিনি কি হৈ যায় উলিয়াই দিয়ে যাতে আমাৰ চিৰিঞ্জটো যেতিয়া দেহৰ ভিতৰত পিক কৰি দিব আমাৰ সেই দেহৰ ভিতৰত যাতে বায়ু নোসোমায় গতিকে আজি এই ব্লাড ক্লটিঙৰ প্ৰচেছটো এইখিনি আছিলে গতিকে ভিডিঅ'টো কেনেকুৱা পালে যদি কিবা ভুল ভ্ৰান্তি হৈছে মোক সেইখিনি বস্তু শুধৰাই দিব বা সেইখিনি বস্তু দেখাই দিব যাতে মই আগৰ ভিডিঅ'বিলাক বনাওঁতে মই সেইখিনি বস্তু শুধৰাই ল'ব পাৰোঁ গতিকে আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈকে ইমানেই আছিলে ধন্যবাদ জয় অসম